চেষ্টা কৰো আৰু কৰবাত Hello guys, কি খবৰ? মোৰ খবৰ ভালেই। বহুদিন হৈছে লং ভিডিঅ' দিয়া। আজি ভাবিছোঁ লং ভিডিঅ' এটা বনাওঁ আৰু এইখানে মই ৰেডি হৈ লৈছোঁ। আগতে স্কুলত পেৰেণ্টছ মিটিং আছে, তালৈ যাবলৈ তেন্তে ভিডিঅ'টো আৰম্ভ কৰি দিম বনাওঁ। Anj, ahi paluhi তোমালোকৰ স্কুলৰ পৰা মই কি হেপি স্কুলৰ পৰা আহি পালোহি। এতিয়া ভাত বনাই দিবি গৈছিলোঁ। এতিয়া মই এটা বস্তু আছে আৰু মই ভাল পাওঁ খাই কি বস্তু মই খাই ভাল পাওঁ। বহুত দিন খোৱা নাছিলোঁ, আজি বহুত দিনত পাইছোঁ বা লগৰ হয়, লগৰে মাক দিলে। তাৰপৰা বেলেগ এখন গুৱাহাটী কোনেও নাখায়, মই খাওঁ মোলে লৈ এতিয়া মই বনাই ফ্ৰাই কৰি ভাত দালি বনাই থৈ গৈছোঁ, ভাজি বনাই থৈ গৈছোঁ। এইখিনি আপুনি বনাব আছে, এইখিনি খাম। এতিয়া নাখাই তাৰপৰা মই আকৌ একে মই আনিব লাগিব। মই এইখিনি বনাই লওঁ। মই আহি পাই গ'লোহি আঞ্চৰ আৰ্ট স্কুলত। মই আঞ্চক থৈ এতিয়া যাম লখিমপুৰত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত। আজি প্ৰথম দিন আৰম্ভ হৈছে, প্ৰচেছন হ'ব। মই তাকে চাবলৈ ইয়াৰফালে ফিল্ডলৈ আহিম। এখনি পুৰাণ বিহুৱান লগতে এটি স্মাৰক মোৰ পিছত যুঁজি থাকে আৰু তাক কেতিয়াও মই প্ৰশ্ৰয় নিদিওঁ। মই দুৰ্ভগীয়া নাৰীসকলক আগুৱাই নিবৰ কাৰণে, পুৰুষসকলক আগুৱাই নিবৰ কাৰণে মই নিজস্ব প্ৰচেষ্টা ৰাখিছোঁ। বাৰু যিয়েই নহওক, সেইবোৰ পৰৱৰ্তী সময়ত কম। আমি জানো যে আমাৰ ভিন্ন জাতি জনগোষ্ঠী আছে এইখন অসমত। তাৰে হৈছে আহোম জাতি। ৰুদ্ৰসিংহই মঞ্চায়ন কৰিলে বিহুক এটা সময়ত ইংৰাজে এই বিহুটোক শেষ কৰি দিবৰ কাৰণে উঠি পৰি লাগিছিল। সেইটো সময়ত নগাঁৱৰ এজন মানুহে নিজৰ ভনীয়েকক লৈ গৈ ইংৰাজৰ আগত আমাৰ এই স্বাভিমান, আমাৰ এই সাংস্কৃতিক ৰূপৰেখাৰ প্ৰদৰ্শন কৰিলে। আৰু তেতিয়াও এনেধৰণে বিহু যে আজীৱনৰ বাবে চলি থাকিব চাহাবসকলেও নিৰ্দেশনা দিলে। গতিকে আমি